हेलो फ्रेंड्स की खबर मोर এটা ৰেচিপি লৈছোঁ স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ মূৰত আহিছোঁ এনেকৈ ৰেচিপি বনাম বুলি। এয়া হৈছে 1 পোৱামান হৈছে পনীৰ, ধুনীয়াকৈ সৰু সৰুকৈ পিচ কৰি লৈছোঁ, দেখিছেনে? আৰু পনীৰ আৰু মটৰেদি বনাম। এইটো হৈছে কেঁচা মটৰ, ধুনীয়াকৈ বাকলা এৰাই লৈছোঁ। আলু লৈছোঁ, পিঁয়াজ এটা, জলকীয়া, গোটেইখিনি ৰেডি কৰি লৈছোঁ। আৰু ভিডিঅ'টো শেষলৈ চাব। এইখিনি হৈছে মছলা। এতিয়া মই পনীৰখিনি ধুনীয়াকৈ অলপ ভাজি ল'ম। তেল দিলোঁ, গৰম হোৱা নাই, নহ'লে পনীৰখিনি গোন্ধ ওলাই, সেইকাৰণে অলপমান ভাজি লওঁ। পাঁচ মিনিটমান ভাজিম, বেছি নহয়, নহ'লে গোন্ধ ওলাই বেছি। এনেকৈ পনীৰখিনি অলপমান ভাজি লওঁ। ভাজোতে অলপমান নিমখ দি ভাজিলে তেতিয়া অলপমান হেৰি হয়, নিমখ অলপ ফুটাই দিছোঁ, এতিয়া খাই ভাল লাগে। ধুনীয়াকৈ নামাই থলোঁ। এতিয়া ভাজিবলৈ পিঁয়াজ জ্বলা কাটিলোঁ। এতিয়া এইখিনি তেলতে পিঁয়াজ জ্বলাটো দিম। আলুখিনি ধুনীয়াকৈ ভাজি লওঁ। আলুখিনি যেতিয়ালৈ ৰঙা নহয় তেতিয়ালৈকে ভাজিয়ে থাকিম। অলপমান কালাৰ আহিলে হেৰি কৰি দিম। আলুটো ধুনীয়াকৈ কালাৰ হৈছে, এতিয়া নিমখ দিওঁ। এতিয়া মটৰখিনি দিওঁ, এইখিনি পাকলাই থৈছিলোঁ। বিলাহী এটা কাটি দিওঁ ধুনীয়াকৈ। আৰু এতিয়া দিওঁ হালধি। এইখিনি হৈছে আদা, নহৰুখিনি দি দিওঁ। ধুনীয়াকৈ ভাজা হৈ গৈছে। এতিয়া পানী দিম, আধা মুখমান পানী দিম। এতিয়া ধুনীয়াকৈ ঢাকোন মাৰি দিম। আৰু বস্তুটো হোৱা টাইমত মই পনীৰখিনি ঢালি দিম। তেতিয়া ধুনীয়াকৈ উতলি আছে, দেখিছেনে? পূৰা গোটা বনাম। মছলা দিয়া নাছিলোঁ, এতিয়া মই জিৰাখিনি পিচি থৈছিলোঁ, জিৰাটো দি দিওঁ ইয়াতে ধুনীয়াকৈ। এতিয়া মোৰ আঞ্জাটো হৈছে বুলি ক'ব পাৰি। এতিয়া মই পনীৰটো দি দিওঁ। এতিয়া 5 মিনিটমান ঢাকোন মাৰি দিওঁ। পনীৰ দিলোঁ না। আজি ৰেচিপিটো আছিলে ইমানেই। ৰেচিপিটো মোৰ হৈয়ে গৈছে। এই দেখিছেনে? মটৰ পনীৰ আলু দি বনালোঁ। আজি ৰেচিপিটো ইমানেই। মোৰ যদি ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে
লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। বাই।